এইটো আমি CIDক ইনকুৱাৰী কৰিব দিছোঁ। প্ৰথম কথা আপোনালোকে এইটো জানিব যে দেয়াৰ ৱাজ এ ফায়াৰিং ফ্ৰম দ্য কাৰ। আইডেণ্টিটিটো কিনাৰাম বুলি সন্দেহ কৰা আছিল। তেওঁৰ মাকে ভায়েকে আইডেণ্টিফাই কৰিছিল, সেইকাৰণে পুলিচে কিনাৰাম বুলি কৈছিলে। যেতিয়া আন এজনে ক'লে যে নহয় এইটো মোৰহে, তেতিয়া আমি লগে লগে নামটো ডিম্বেশ্বৰ বুলি ক'লোঁ। কিন্তু বাট দ্য ফেক্ট ৰিমেইন ডেট দেয়াৰ ৱাজ এ ফায়াৰিং ফ্ৰম দ্য ভেহিকল। এজন পুলিচ কনিষ্টবল আৰু SI এজন তাত আহত হৈছে। গতিকে সি ডিম্বেশ্বৰে হওক কিনাৰামে হওক, ৰিজাল্টটোতো একেটাই হ'লহেঁতেন। কিন্তু তথাপিতো CIDক আমি ইনকুৱাৰী কৰিব দিছোঁ যে কেনেকৈ মিষ্টেকেন আইডেণ্টিটি এটা প্ৰথমতে হ'ব পাৰিলে। আৰু এইটো বেচিকেলি ইনকুৱেষ্টৰ কাম DC অফিচৰ পৰা হয়, এইটো পুলিচৰ পৰা নহয়। DC অফিচৰ মানুহসকলে অলপ হাৰিডলি হয়তো কনক্লুজনত আহি গৈছিলে। পুলিচে কিনাৰাম বুলিও মাৰা নাছিলে, ডিম্বেশ্বৰ বুলিও মাৰা নাই। পুলিচক যেতিয়া গুলিয়ালে তেতিয়া পুলিচে কাউণ্টাৰ ফায়াৰ কৰিলে। বাকী ডিম্বেশ্বৰ কিনাৰাম কণ্ট্ৰভাৰ্চিটোতো পষ্ট ইনচিডেণ্ট। ঘটনাৰ সময়ত পুলিচে নাজানে ভিতৰত কোন আছে। কিন্তু তথাপিতো আমি CIDক ইনকুৱাৰী কৰিব দিছোঁ যাতে ভাল কৰি ঘটনাটোৰ ইনকুৱাৰী। এইটো আমি CIDক ইনকুৱাৰী কৰিব দিছোঁ। প্ৰথম কথা আপোনালোকে এইটো জানিব যে দেয়াৰ ৱাজ এ ফায়াৰিং ফ্ৰম দ্য কাৰ। আইডেণ্টিটিটো কিনাৰাম বুলি সন্দেহ কৰা আছিল। তেওঁৰ মাকে ভায়েকে আইডেণ্টিফাই কৰিছিল, সেইকাৰণে পুলিচে কিনাৰাম বুলি কৈছিলে। যেতিয়া আন এজনে ক'লে যে নহয় এইটো মোৰহে, তেতিয়া আমি লগে লগে নামটো ডিম্বেশ্বৰ বুলি ক'লোঁ। কিন্তু বাট দ্য ফেক্ট ৰিমেইন ডেট দেয়াৰ ৱাজ এ ফায়াৰিং ফ্ৰম দ্য ভেহিকল। এজন পুলিচ কনিষ্টবল আৰু SI এজন তাত আহত হৈছে। গতিকে সি ডিম্বেশ্বৰে হওক কিনাৰামে হওক, ৰিজাল্টটোতো একেটাই হ'লহেঁতেন। কিন্তু তথাপিতো CIDক আমি ইনকুৱাৰী কৰিব দিছোঁ যে কেনেকৈ মিষ্টেকেন আইডেণ্টিটি এটা প্ৰথমতে হ'ব পাৰিলে। আৰু এইটো বেচিকেলি ইনকুৱেষ্টৰ কাম DC অফিচৰ পৰা হয়, এইটো পুলিচৰ পৰা নহয়। DC অফিচৰ মানুহসকলে অলপ হাৰিডলি হয়তো কনক্লুজনত আহি গৈছিলে। পুলিচে কিনাৰাম বুলিও মাৰা নাছিলে, ডিম্বেশ্বৰ বুলিও মাৰা নাই। পুলিচক যেতিয়া গুলিয়ালে তেতিয়া পুলিচে কাউণ্টাৰ ফায়াৰ কৰিলে। বাকী ডিম্বেশ্বৰ কিনাৰাম কণ্ট্ৰভাৰ্চিটোতো পষ্ট ইনচিডেণ্ট। ঘটনাৰ সময়ত পুলিচে নাজানে ভিতৰত কোন আছে। কিন্তু তথাপিতো আমি CIDক ইনকুৱাৰী কৰিব দিছোঁ যাতে ভাল কৰি ঘটনাটোৰ ইনকুৱাৰী